গুড মৰ্ণিং আৰু আজি এটা মানে নতুন ব্লগ আহি আছে মানে এঠাইত যাব ওলাইছোঁ আৰু ক'ত যাই আছোঁ আপোনালোকে নিশ্চয় গম পাব। তাত মানে সোণালী বান্দৰৰ কাৰণে বিখ্যাত ঠাই আপোনালোক লৈ যাম, আপোনালোকে চাই থাকিব আৰু ভাল লাগিব। বহুত দিনৰ মূৰত মানে যাব ওলাইছোঁ আৰু বহুত দিন ক'তো যাবও পৰা নাছিলোঁ আৰু বহুত দিন ব্লগো দিব পৰা নাছিলোঁ। আপোনালোকে এইটো যাতে ব্লগটো চাই তো বহুত লগৰ চলি যাব মানে একদম ৰেডি হৈ বেগত মানে কাপোৰ আছে মানে যিহেতু তাতে ৱাটাৰফল আছে, তাতে গা ধুব লাগিব। সেইকাৰণে প্ৰায় গোটেইখিনি আমাৰ লগৰ চলি আহি গ'ল মানে ৰেডি আৰু গাড়ী আহি আছে, গাড়ীত বহি আছোঁ মজা। আৰু এতিয়া গাড়ী আহি গ'ল, গোটেইবিলাক গাড়ীত ৰেডি হৈ আছোঁ। গাড়ীত বহিলোঁ আৰু এতিয়া গাড়ীত বহি আমাৰ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। গোটেইকেইটা লগ থাকিলে কিবা মনটো ভাল লাগে, বহুত দিনৰ মূৰত লগ পালে। বাকী বঙাইগাঁও ব্ৰিজ বা ৰাস্তাৰ কথা একো ক'ব লগা নাই, ইয়াত বিৰাট ভালে আৰু পিচ ৰাস্তা একদম পিচ হৈ থাকে, ক'তো ভাঙা চিঙা ফটা পিক্সা নাপায়, ধুনীয়াকৈ এটা পিকআপত গৈ থাকিলে হ'ল। আৰু এতিয়া আহি প্ৰায় পাহাৰখন পাই গ'লোঁ, মানে ইয়াতে আছে ৱাটাৰফলটো, গোটেই বস্তুবিলাক আৰু মানে য'ত আহিছোঁ কাকজানা ৱাটাৰফল। তো আপোনালোকে নিশ্চয় চাই থাকক আৰু মানে কি কমপ্লেক্স চাওকচোন, কি ধুনীয়া ফটো উঠিবতো ক'বই নালাগে, একদম ভাল। আৰু বৰ্তমান আহি পালোঁ মানে ৰ'দ মানে তামাম ৰ'দ দিছে, বাকীবিলাকে দোকানত মানে কিবা কিবি লৈ আছে, যিহেতু বহুত ৰ'দ দিছে, গৰমো লাগিছে। আৰু এইটোৱে হৈছে মানে কাকজানা ৱাটাৰফল আছে। বাকী সোণালী বান্দৰৰ কাৰণে বিখ্যাত, ৱেলকাম টু কাকজানা। তো দি হোমি গ'ল্ড লেংগুৰ বুলি লিখা আছে, মানে সোণালী বান্দৰৰ কাৰণে বিখ্যাত। ভিতৰে যাই কিনে আপোনাক নিশ্চয় দেখাই আছোঁ। আৰু ইয়াতে মানে টিকেট কাউণ্টাৰ, টিকট কাটিব লগা আছে। আৰু এতিয়া ভিতৰত সোমাই আহিলোঁ, মানে কি সুন্দৰ পৰিৱেশ এটা, বিৰাট ভাল লাগিছে। মানে কি ক'ম আৰু চাওক আপোনালোকে। এইফালে কালো কেনে আহি কেনে লাগছে সেইটো পূৰা মজা না, তো ভাল লাগিছে। আৰু একদম চাফ চিকুণ মানে এটা প্লাষ্টিকো পেলাব নোৱাৰে আৰু সদায় চাফা কৰি থাকে। যিহেতু ৰবিবাৰ মানে চাফা কৰে ইয়াতে। এইফালে ডাষ্টবিন আছে, ডাষ্টবিনত মানে পেকেটবিলাক পেলালে হ'ল। আৰু ভাল লাগে, ইয়াতে এখন দলং আছে, এই দলংখন পাৰ হ'লে আৰু যাই থাকিব লাগে বহুত। গোটেইবিলাকে আমি মানে গৈ আছোঁ পূৰা একদম বিৰাট ভাল লাগছে, ভাল লাগ না। আৰু ইহঁত যে আইতাহঁত দেখিছে, ইহঁতে মানে ৰবিবাৰে লগ হৈ কেনে গোটেই পৰিষ্কাৰ কৰি চাফা কৰি ৰাখে। বাকী ইহঁতে গোটেইবিলাকে আৰু ফটো উঠাত ব্যস্ত, মানে জাগা মানে ইমান ভাল লাগিছে চবতে মানে ফটো উঠাত। আৰু বাকী পাহাৰৰ ওপৰত অলপ যাই যাব, খালী ফটো নাকি বেলেগ কিবা আছে না, বন চন অলপ জাগা চাব, তাৰপিছত ফটো উঠিয়া অলপ ফটো উঠিলোঁ বঢ়িয়াকৈ একেলগে জাগা চাই থাকিম। ইমান ফটো উঠি কৰবি কি? ইনষ্টাগ্ৰামত ষ্টৰি দিম আৰু কিমানখন দিবি? কেইখন ভাল হয় কেইখনে দিম, সেইকাৰণে বহুত কেইখন উঠি লৈছোঁ দে আৰু। সেইকাৰণে গৈ আছোঁ, অলপ দূৰ বুলিব লাগিব। মানে এটা ট্ৰি হাউচ দেখা পালোঁ, ভাল লাগিল। মানে ট্ৰি হাউচ, ইয়াতে মানে অলপ জিৰণি ল'ব পাৰি, চাব লগা জেগা আছে। তো যাওঁ ব'লক, বহুত আছে মানে এই ফাৰ্ষ্ট টাইমহে সেইখিনি মানে ঠাইখিনি মানে ইমান ভাল লাগিছে আহি কিনে কি ক'ম। আৰু এইফালে নিজৰা বৈ আছে, মানে পানী হয়তো চাগে শিলত মানে তাতে পানী আছে আৰু বহুত পাহাৰত উঠিব লাগিব। আৰু বৰ্তমান বহুতখিনি ওপৰত আহিলোঁ ৰ'ব, আৰু আহি কিনে দেখিলোঁ ইয়াতে এটা মহাদেৱৰ মন্দিৰ, আৰু মহাদেৱৰ মন্দিৰটো বহুত পাহাৰৰ ওপৰত মানে যাব লাগিব, কিন্তু নাযাওঁ বুলি ভাবিছোঁ। বাকী আমি ৱাটাৰফলটো চাব যাওঁ। বহুত মানে খোজ কাঢ়িলোঁ গাইছ, আৰু বৰ্তমান আৰু আছে চাগে যাব, যাই আছোঁ। কেনে অ'কে মানে আহি কেনে পালি? মজা না। আৰু এই গৰমত মানে বহুত ঠাণ্ডা বৈ দিছে, থोড়া ঠাণ্ডাটো পাইছোঁ আৰু ইয়াতে ৰ'দ নপৰে। আৰু ইয়াতে মানে ধুনীয়া এটা কথা লেখা আছে, প্ৰকৃতি হ'লে সেউজীয়া, ধৰিত্ৰী হ'ব যুগমীয়া। কি ক'ম আৰু, বহুত টাইম বুলিলোঁ মানে খোজ কাঢ়িলোঁ, ভাগাত ধৰি একেবাৰে ঘামে ধুই দিছে খাই কেনে। তথাপিও জোচটো এৰবা নৰা। অঁ তাকেতো কি পিছে লগাৰ চেণ্ডেল হাতত নন কি কেনে। বাকী ভাগাৰ লাগছে না নাই? বহুত বুলিলোঁ, বাকী জোচটো ৰাখবা লাগব। অঁ বাকী জোচটো ৰাখবা লাগব চন্দন, বহুত ভাগা দিছে কিন্তু জোচটো মেইন। আৰু প্ৰায় বহুত চাওক পাহাৰখন চাওক কিমান ওখ, মানে উঠিব লাগিব প্ৰায় বহুত টাইম অপেক্ষাত মানে আমি বৰ্তমান ৱাটাৰফলটো আহি পালোঁ। তো চাই লওক আপোনালোকৰ, এইটো হৈছে ৱাটাৰফল। তো মানে ইয়াতে কেমেৰাত যদি দেখিছে সৰু, কিন্তু বহুত ডাঙৰ, ওপৰত যাব লাগিব। আৰু এইটো হৈছে মানে মেইন ৱাটাৰফলটো, আৰু ওপৰত বহুত পানী আছে। তো বাকীবিলাক পূৰা কোল্ড ড্ৰিংকছ লৈ আহিছোঁ একেবাৰে, গোটেইবিলাক আমাৰ খোৱাত ব্যস্ত, কাপোৰ শালত ব্যস্ত, মানে কেনা বিশাল দে মজা। মানুহ চাওক গাইছ, বহুত মানুহ আছে ইয়াতে, আজি ৰবিবাৰ যিহেতু মানে চানডে, পূৰা মানুহ। আৰু হাল্লা এটা লাগে, হাল্লা আৰু পুৰা মানে ফুল এনজয় ইয়াতে গোটেইবিলাকে, ভাল লাগিল বহুত আহি কিনে। আপোনালোকে আহিব পাৰে, তো চাই লওক। হাল্লা এটা লাগে, হাল্লা খাবলাম কি দে 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 কোল্ড ড্ৰিংকছ লৈ ফালে পূৰা পানী আহি আছে, গোটেইবিলাক পূৰা জোচত, গা ধুই নালাগে। আৰু গা চা ধুই কেনে আৰু বহুত ওপৰলৈকে গৈ আছোঁ, মানে আৰু পানী পাম চাগে বহুত ওপৰত। আৰু যিমান ওপৰত গৈ থাকে সিমান ভাল মানে পানী বেছিকৈ থাকে নাকি কেনে মজা মজা। আৰু বেগত গোটেইখিনি বস্তু লৈ গৈছোঁ, মানে বহুত মানুহ থাকে, কিবা হ'ব পাৰে, মোবাইল আছে কিবা আছে, গৈ আছোঁ ৰ'ব গোটেইবিলাকে। বাকী নন জছটো কেনে পাইছা? মজা। আৰু আপোনালোকে যদি আহিব বঙাইগাঁৱৰ পৰা বেছি নহয় 20 কিলোমিটাৰ মানে হয় বঙাইগাঁও টাউনৰ পৰা।
আৰু বাকী হাইৰোডৰ গুৰিতে মানে লেফ্ট চাইডে সোমাই দিলে পাব। ভাবিছিলোঁ অলপ ওপৰত গৈ কেনে ৱাটাৰফলটো ভালদৰে দেখা পাম, কিন্তু নাই, আৰু বহুত ওপৰত উঠিব লাগে। কিন্তু এটা কথা গাইছ, পাহাৰত উঠা জষ্টটোৱে বেলেগ। ওপৰত আহি ডাইৰেক্ট নহনে পানীত একেবাৰে গা ধুই আছে, তো আমিও গা পা ধুই লৈ ৰ'ব। প্ৰায় বহুত টাইম মানে গা পা ধুলোঁ আৰু একেবাৰে ঠাণ্ডাও লাগিছে, পানীখিনি বহুত ঠাণ্ডা। বাকী কেনে ভিডিঅ'ত ইমান মজা। আৰু ইয়াৰ পৰা মানে বৰঝৰা যাম বুলি ভাবি আছোঁ, মানে চিয়ৰ হোৱা নাই, চাওঁ কি হয়। গোটেই আমি গা পা ধুলোঁ, আপোনালোকে নিশ্চয় দেখিছে এই ভিডিঅ'টোত। আৰু মানে ইমান টাইম পানীত মানে ভিডিঅ' কৰা নাই, মানে মোবাইলটো নষ্ট হ'ব পাৰে, বেয়া হ'ব পাৰে, যিহেতু এণ্ড্ৰইড ফোন না। আৰু গৈ আছোঁ বৰ্তমান, বহুত গা ধুলোঁ আৰু বহুত ভাগৰ লাগিছে, ঠাণ্ডাও লাগিছে। আৰু ড্ৰেছ পাতি কৰি কেনে আৰু আকৌ তললৈ গৈ আছোঁ, আৰু চাওঁ কি হয়। বৰ্তমান বৰঝৰা যোৱা কথা আছে, আৰু সোণালী বান্দৰ বিচাৰি মানে বৰ্তমান পোৱা নাই। তো মানে দেখাটো অলপ কঠিন, যিহেতু বহুত ডাঙৰ পাহাৰখন, ক'ত বা আছে। কিন্তু এই ঠাইত সোণালী বান্দৰৰ কাৰণে বিখ্যাত ঠাই। দেখা মানে পোৱা যায়, 100% পোৱা যায়, কিন্তু ভাগ্যৰ লগত কথা। ভাগ্য থাকিলে পালোঁ, ভাগ্য নাথাকিলে আৰু উপায় নাই। সোণালী বান্দৰ চাব আহিলোঁ ইয়াতে, তো চাই থাকক। এইবিলাক সেইকেইটা মানে যিটো গৰম দিছে, গৰমত ধৰি বোলে নহয় হৈ গৈছে, নহয় মানে কি অলপ বেলেগত গৈছে চাগে। আমি বৰ্তমান দুটাই দেখিলোঁ, এই চাই লওক আপোনালোকে। বেছি জুম কৰি দেখাব নোৱাৰি, পিকচাৰটো অলপ বেয়া হয়। সোণালী বান্দৰ চাই কেনে আহিলোঁ, বহুত দূৰতো আছে, ওচৰতে নাই, অলপ জুম কৰিব লগা হৈছে। জুম কৰিলে অলপমান বেয়া হয় পিকচাৰটো, তথাপি দেখাইছোঁ, আছে মানে ভাগ্য ভাল পাইছোঁ দেখা। যিবিলাক আমি পেকেট প্লাষ্টিক বৰ্তন বস্তু খালোঁ বা মানে তাতে পেলাই দিয়া নহ'ল, ইয়াতে জমা দিব লাগে। ইয়াতে জমা দি আৰু এটা পইচা দিয়া আছিল, পইচাটো লৈ আহিম। আৰু ইয়াৰ পৰা বৰ্তমান বিদায় ল'লোঁ, বহুতখিনি চালোঁ, আপোনালোকক দেখালোঁ। ইয়াতে মানে গাড়ী পাৰ্কিং কৰা হৈছিল, বৰ্তমান গাড়ীখন ওলাই আমি এতিয়া বৰঝৰা যাব লাগে। আৰু বৰ্তমান গাড়ীত ৰেডি হৈ গ'লোঁ, বহি মানে বৰঝৰা যাই আছোঁ। যিহেতু বঙাইগাঁৱত আহিছোঁ, সেইকাৰণে ভাবিলোঁ একেলগে বৰঝৰাটো ৱাটাৰফলটো চাই যাওঁ, মানে সেইকাৰণে গোটেইবিলাকে একেলগে ওলালোঁ। আহি পালোঁ বৰঝৰা, একেবাৰে ধুনীয়া প্লেচ, মানে ধুনীয়া ঠাই। কিয় মানে দূৰ চাইডে পাহাৰে আৱৰি আছে, সেইকাৰণে। আৰু আমি এতিয়া গৈ আছোঁ বৰঝৰা, আহি পালোঁ দিয়ক গাইছ। মানে ৱাটাৰফলটো দেখাম, পুৰা একদম মজা লাগি আছে। আপোনাৰ কেমেৰাত অলপ সৰু দেখিলেও আপোনালোকে একবাৰ চাউণ্ডটো চাই লওক, কিমান শব্দ আহি আছে পানী, মানে ডাঙৰে প্ৰায় বহুতেই ডাঙৰ। আৰু বৰ্তমান বৰঝৰা ৱাটাৰফলৰ পৰা ওলাই আহিলোঁ, মানে যাব লাগে, বহুত গধূলি হ'ল। দিনটো মানে আজি গোটেই দিনটো মানে এই মানে ইয়াতে গ'ল আৰু এনেকৈ ফুৰোঁতে, মানে এনজয় কৰোঁতে কি ক'ম। পাহাৰখন এবাৰ চাওকচোন, কিমান ওখ পাহাৰ, মানে কি ক'ম, ডাইৰেক্ট মানে একেবাৰে চিধা টাইপৰ। মানে পাহাৰৰ ভিতৰে গৈছিলোঁ, তাতেই ৱাটাৰফল আছে পানী। বাকী ড্ৰেছ চেছ পূৰা খালোঁ আৰু মজা না। যাই কিনে হোটেলত খাব লগা আছে, ভালকৈ খালেও হোৱা নাই সিমান এটা, খাই কিনে ঘৰত যাম।